জীৱনৰ এটা নিয়ম সদায় মনত ৰাখিব। চিনা পৰিচয় সকলোৰে লগত ৰাখক, কিন্তু ভৰসা কেৱল নিজৰ ওপৰত কৰক। প্ৰয়োজন হ'লেই মানুহে সম্পৰ্কৰ পিছত সম্পৰ্ক গঢ়ি লয়, আৰু প্ৰয়োজনীয়তা শেষ হোৱাৰ পিছত বুকুৰ মৰমৰ উত্তাপেৰে গঢ়ি লোৱা সম্পৰ্ক এৰি আকৌ আন এজনৰ বুকুত সোমাইগৈ। সম্পৰ্ক এটাৰ সম্বন্ধ কেৱল তেজৰ সৈতে নহয়। যেতিয়া দুখ কষ্টৰ সময়ত হাত আগবঢ়াই সহায় কৰাজনতকৈ ডাঙৰ সম্পৰ্ক আন একো নাই। সম্বন্ধ এটাৰ বংশই 5টা ব্যঞ্জনৰ সমষ্টি। দেখা, ভাল লগা, পাবলৈ ইচ্ছা কৰা, পোৱা, এই 4টা খুব সহজ ব্যঞ্জন। আটাইতকৈ কঠিন 5মটো ব্যঞ্জন হ'ল কষ্ট ত্যাগ স্বীকাৰ কৰি সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ ৰখা। জীৱনত আমাক সেই মানুহে কৰুৱায় যাৰ সুখৰ কাৰণে নিজে হাঁহিবলৈ এদিন পাহৰি গৈছিলোঁ। সকলো মানুহকে ভাল বুলি ভাবিবলৈ বুজিবলৈ এৰি দিয়ক, কিয়নো বাহিৰে দেখাত কথা বতৰাত মানুহে যেনেকুৱা ভদ্ৰ সৎ সাধুতা দেখুৱাই, ভিতৰি সেই একেজন মানুহেই তেনেকুৱা নহয়। এগৰাকী নাৰীয়ে কোনো পুৰুষৰ লগত ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেতিয়াই কথা পাতে, মেছেজৰ পিছত মেছেজ কৰে, যেতিয়া সেই নাৰীয়ে সেইজন পুৰুষক বুকুৰ উমাল মৰম দিব বিচাৰে বা ভাল পায়, অথবা সেইজন পুৰুষৰ পৰা বিশেষ গোপনীয় কিবা পাব বিচাৰে আৰু সংগ সুখ ল'ব বিচাৰে।